পংখী নমৰালৈকে পংখীক মাৰিছিল নৰপিশাচ নীতিকেছে। পত্নী পংখীক মাৰপিট কৰি আখুৰিক তৃপ্তি পাইছিল নীতিকেছে। মা হালধিৰ গোন্ধ যাবলৈ নাপালে নীতিকেশৰ মাৰপিটত চটফটাই প্ৰাণ হেৰুৱালে পংখী সন্দিকৈয়ে। পংখীক মৰিয়াই মাৰি পেলাইছিল নীতিকেছে। পংখীৰ ওঁঠ ফাটি গৈছিল, দাঁত ভাঙি গৈছিল, মুখেৰে বৈ আহিছিল তেজ। পংখীক মাৰি পেলাই ৰছীৰে বান্ধি আত্মহত্যাৰ ৰূপ দিছিল হত্যাকাৰী নীতিকেছে। প্ৰেম, বিবাহ, পৰকীয়া প্ৰেম আৰু পৰিকল্পিত হত্যাকাণ্ড। মেধাৱী পংখী সন্দিকৈ জীৱন ধ্বংস কৰি পেলোৱাৰ অধিকাৰ ক'ত পালে নীতিকেছে? ভালদৰে ৰাখিম বুলি কথা দি বিয়া পাতি আনি কিয় পংখীক মাৰি পেলালে নীতিকেছে? মেধাৱী তথা প্ৰতিভাৱান যুৱতী পংখী সন্দিকৈৰ হত্যাকাণ্ডই এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৱা 3 অক্টোবৰত সমাজক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হৈছিল নিতাই পুখুৰীৰ পংখী সন্দিকৈ আৰু চৰাইদেউৰ সাপেখাতিৰ 1 নং কঠীয়াখুন্দাৰ শিক্ষক নীতিকেশ দাস। প্ৰথমে ফেচবুকত চিনাকি, পিছলৈ প্ৰেম আৰু শেষত বিবাহ। স্বামী তথা শিক্ষক নীতিকেশৰ সৈতে অনেক সপোন দেখিছিল পংখী সন্দিকৈয়ে। এখন সুখৰ সংসাৰ গঢ় দিয়াৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল পংখী সন্দিকৈয়ে। কিন্তু লম্পট চৰিত্ৰৰ নীতিকেছে বিয়া পতাৰ পিছত ৰাখিছিল অন্য যুৱতী মহিলাৰে অবৈধ সম্পৰ্ক। বিয়া পতাৰ পিছতো বহু যুৱতী মহিলাৰে অবৈধ সম্পৰ্ক আছিল শিক্ষক নীতিকেশ দাসৰ। অবৈধ সম্পৰ্ক ৰাখিয়ে আন যুৱতীৰ ঘৰৰ লেট্ৰিন বাথৰুম বনাই দিছিল নীতিকেশ দাসে। আন যুৱতীৰে প্ৰেমৰ হিয়া দিয়া নিয়া কৰি থকা নীতিকেশক পংখীয়ে বহুদিন ধৰা পেলাইছিল, যাৰ বাবে পংখী নীতিকেশৰ 7মহীয়া বৈবাহিক জীৱনত নামি আহিছিল কাল অমানিশা। পংখীৰ ওপৰত মাৰপিট অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল নীতিকেশে। ৰাতি কান্দি উজাগৰে পাৰ কৰিছিল পংখী সন্দিকৈয়ে। মাকক কথাবোৰ কবলৈ থাকি গল পংখী সন্দিকৈ। কোৱাৰ আগতে পংখী সন্দিকৈক 3 মে মাৰি পেলালে নীতিকেশে। এই সন্দৰ্ভত কান্দি সকলো কথা খুলি কলে পংখীৰ পিতৃ মাতৃয়ে। কি কৈছে মন দি শুনক। এতিয়া মোৰ ক'বলৈ কি আছে, মোক এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক। মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক। তাৰ মাক বাপেকো সেই চিধা জুই কৰা জলক তাৰ মাক বাপেকৰ বুকুত। সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক। তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছো।